Hello everyone, অসমীয়া পাকঘৰলৈ পুনৰ এটি ৰেচিপিৰ সৈতে মই মুনমিয়ে স্বাগতম জনাইছো আপোনালোকক আৰু আজি আপোনালোকৰ কাৰণে মই লৈ আহিছো সুজি দিয়া নাৰিকলৰ লাৰু বগা ঢকঢকীয়াকৈ কেনেকৈ বনাব পাৰি আজি তাকে মই ৰেচিপি এটা লৈ আহিছো যদি মোৰ ভিডিওটো ভাল লাগে প্লিজ এটা লাইক কৰি দিব তেনেহলে আমি বনাবলৈ আৰম্ভ কৰো নাৰিকলৰ লাৰু বনাবলৈ মই এটা নাৰিকল কাটি ধুনীয়াকৈ গুছাই লৈছো আৰু ওপৰৰ যেটো কলা কলা অংশ হেখিনিও আতৰাই লৈছো আৰু এনেদৰে দেখুৱাৰ দৰে সৰু সৰু টুকুৰা কৰি লৈছো কাৰণ এতিয়া আটাইখিনি মই এটা মিক্সি বাটিত ভৰাম আৰু মিহিকৈ পিছি লম মিক্সি বাটিটো ডাঙৰ আছিল কাৰণে মই আটাইখিনি একেলগে দি দিলো একেবাৰতে এতিয়া মোৰ নাৰিকল পিছা হৈ গল দেখিছেনে একেবাৰতে হৈ গল নাৰিকলখিনি পিছুতে ভালদৰে লৰাই দুবাৰ তিনিবাৰ মান পিছিব লাগে নহলে মাজত গোটা অংশ থাকি যায় তেতিয়া লাৰুটো খাবলৈ ভাল নালাগে আৰু যিখন কাহি মই নাৰিকল ৰাখিছিলো সেইখনতে উলিয়াই থম এতিয়া আটাইখিনি এতিয়া মই নাৰিকলখিনিত চেনি মিহলাই লম চেনি আপোনালোকৰ আন্দাজ মতে আপোনালোকে দিব পাৰে কিন্তু মই এটা হিচাপৰ জোখত আপোনালোকক দেখুৱাই দিম এনেকুৱা চাখোৱা কাপেৰে মই 2 কাপ দিম আপোনালোকে হেনেকি হিচাপ কৰিও দিব পাৰে যেহেতুকে সুজি দিম সেই কাৰণে মই 2 কাপ দিছো নহলে সুজি নিদিলে 1 কাপ দিলেও হয় দেখিছেনে মই 2 কাপ দি দিছো আৰু এতিয়া এই চেনিখিনি নাৰিকলৰ লগত হাতেৰে ধুনীয়াকৈ মিহলি কৰি লম কাহিতে এবাৰ এনেকৈ মিহলি কৰি লম চেনিখিনি মিক্স কৰা হৈ গল দেখিছেনে এতিয়া মই কুকাৰত বনাম নাৰিকলৰ লাৰুখিনি কুকাৰ এটা লৈ লৈছো দেখিছেনে আৰু আটাইখিনি ইয়াত শুকানে ভৰাই দিম আটাইখিনি নাৰিকল ভৰাই ললো কুকাৰটোত এতিয়া আনফালে এই একেটা কাপৰ জোখতে যেটো কাপেৰে আমি চেনি জুখিছিলো সেই কাপটোৰ জোখতে সুজি জুখি লম কাৰণ সুজিখিনি প্ৰথমে অলপ ভাজি লব লাগিব বেছিকৈ ভাজিব নালাগে অলপমান ভাজিব লাগিব আৰু সেই একেটা কাপৰ জোখতে মই 2.5 কাপ সুজি ইয়াত জুখি লৈছো দেখিছেনে 2.5 কাপ সুজি জুখি লৈছো অকনমান কমকে লাগিব পাৰে কিন্তু অলপ হৰকৈ মই ভাজি লম পিছত দৰকাৰ হলে মই লব পাৰিম এতিয়া গেছটো জ্বলাই পেন এখন পাতি দিছো আৰু গেছৰ ফ্লেমটো একেবাৰে কমাই ৰাখিব বহাই নিদিব কাৰণ বহাই দিলে সুজিখিনি দেৰি যাব তেতিয়া লাৰুটো খাবলৈ সোৱাদ নালাগিব একেবাৰে কমাই পানীয়ে সুজিখিনি অলপ ভাজি ল'ব লাগিব সুজিখিনি ভজা মোৰ হৈ গল মই আপোনালোকক অকনমান দেখুৱাইছো বেছি ৰঙচুৱা কৰিব নালাগে মাত্ৰ অলপ ভাজি ললে হল তাৰ কেঁচা ভাবটো অকমান গলে হ'ব এতিয়া আমি যিখিনি নাৰিকল কুকাৰত ভৰাই ৰাখিছিলো সেইখিনি গেছটো জ্বলাই পাতি দিছো গেছটো অলপ মিডিয়াম কৰি ৰাখিছিলো প্ৰথম তাৰ পিছত একেবাৰে কমাই দিলো এতিয়া আমি এনেকে চেনিখিনি গলি যোৱালৈকে ভাজি থাকিব লাগিব দেখিছেনে গলিবলৈ আৰম্ভ কৰিছেই তাৰ লগতে নাৰিকল ভজাৰ যেটো গোন্ধ ওলাব তেতিয়াই আমি সুজি দিব পাৰিম দেখিছেনে মোৰ গোন্ধ ওলালেই তেতিয়া মই সুজি ইয়াত মিলাই দিছো প্ৰথমে হাতেৰে মুঠি কৈ দি লৰাই লম একেবাৰে গুটেখিনি দি নলওঁ সুজি মিহলাই মোৰ হৈ গল প্ৰায় মোৰ 2 কাপ সুজি ব্যৱহাৰ হল আপোনালোকে চাই লব বেছি শুকান কৰি নিদিব শুকান কৰি দিলে লাডু বনাবলৈ দিগদাৰ হ'ব মই এটা আপোনালোকক দেখুৱাই দিছো বনাই দেখিছেনে মোৰ লাডু বনাব পৰীয়া হৈ গল এতিয়া মই গেছটো অফ কৰি দিছো আৰু লাডু বনাবলৈ এটা বাটিত ঠাণ্ডা পানী লৈ লৈছো আৰু হাতখন তিয়াই পানী এতিয়া আৰম্ভ কৰিছো এটা লাডু বনাই হৈ গল এনেকৈ মই গুটেখিনি লাডু বনাই লম
আৰু খুব টেষ্টি লাগিছিলে খাবলৈ বহুত ভাল হয় চুজি দিয়া নাৰিকলৰ লাড়ু আপোনালোকে ইচ্ছা কৰিলে ইয়াত ইলাচি ব্যৱহাৰ কৰিব পাৰে গোন্ধটো বহুত ধুনীয়া ওলাব দেখিছেনে মোৰ আটাইখিনি বনোৱা হৈ গ'ল এতিয়া দেখুৱাই দিছোঁ আপোনালোকক আটাইখিনি এনেকৈ সহজতে কুকাৰতে বগা ধুকধুকীয়াকৈ চুজি দিয়া নাৰিকলৰ লাড়ু বনাব পাৰি যদি মোৰ ৰেচিপি ভিডিঅ'বিলাক ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব বন্ধু আৰু বান্ধৱীৰ সৈতে আৰু যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো প্লিজ এণ্ড ছাবস্ক্ৰাইব কৰি লয় মই আকৌ লগ পাম নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে তেনেহ'লে আজিলৈ আহোঁ বাই বাই